নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু ফাইনেলি আহি গ'ল মোৰ হাতত গুগল এডচেন্স কাৰ্ড এতিয়া বহুতে হয়তো এই কাৰ্ডখনৰ বিষয়ে জানে আৰু বহুতে হয়তো এই কাৰ্ডখনৰ বিষয়ে নাজানিব পাৰে আজি গোটেইখিনি কথা কম এই কাৰ্ডখন কোনে পঠায় কিয় পঠায় আৰু এই কাৰ্ডখনৰ লগত কিমান টকা দিয়ে আৰু এই কাৰ্ডখন যদি আপোনালোকে আনিব যদি বিচাৰে তো কিমান সোনকালে আনিব পাৰে কেনেকৈ আনিব পাৰে আৰু মোৰ কিমান দিন লাগিল এই কাৰ্ডখন আহোঁতে তো গোটেইখিনি কথা কম আজিৰ এই ভিডিঅ'টোত তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো গোটেইখিনি কথাই গম পাব তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এই কাৰ্ডখনৰ বিষয়ে গোটেইখিনি কথা কৈ আছোঁ ৰ'ব তাৰ আগতে মোৰ এই ইউটিউব জাৰ্ণিটো কিমান বছৰৰ পৰা কৰি আছোঁ তো এইখিনি কথা ক'ব লওক তো মানে প্ৰথমৰ পৰা গোটেইখিনি কথা কৈ বাকী কাৰ্ডখনৰ বিষয়ে গোটেইখিনি কথা ক'ম মোৰ এই ইউটিউব জাৰ্ণিটো ইমান এটা সহজ নাছিল বহুত বেছি টান আছিল এই চেনেলটোত মই আজিলৈকে কাম কৰা প্ৰায় 1 বছৰ হৈ গ'ল যেতিয়া যোৱাবাৰৰ দুৰ্গা পূজাৰ সময়ত মই এই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়া এটা ভিডিঅ' বনাইছিলোঁ আৰু লাহে লাহে চেনেলটো ভিডিঅ' বনাই আজি 1 বছৰত প্ৰায় 90টাৰো মানে বেছি ভিডিঅ' বনাই দিলোঁ আৰু কিন্তু মই এই 1 বছৰৰ পৰা এই ইউটিউবত কাম কৰা নাই মই ইউটিউবত কাম কৰা যদি ক'ব যাওঁ তেনেহ'লে একদম 4 বছৰ আগৰ পৰাই মই ইউটিউবত লাগি আছোঁ আৰু লাগি আজি ফাইনেলি গুগল এডচেন্স কাৰ্ডখন আহি গ'ল কিন্তু মই এইটো চেনেলত যোৱা 1 বছৰৰ পৰা কাম কৰি আছোঁ আৰু বেলেগ এটা চেনেল আছিল তো সেই চেনেলটোত মানে মই এতিয়ালৈকে 4 বছৰ আগতে সেই চেনেলটো খোলা হৈছিল সেই চেনেলত কাম কৰিছিলোঁ প্ৰায় 2-3 বছৰমান কাম কৰিছিলোঁ সেই আগৰ চেনেলটোত তাৰপিছত মই তেনেকৈ মানে ইউটিউব চেনেলটো বাদেই দিছিলোঁ তাৰপিছত মই এজন দাদাই ক'লে যে এটা ইউটিউব চেনেল খোল আৰু তেনেকৈ মানে মই এই আইফোনটো আৰু সেই দাদাজনে মানে মোৰ চেনেলটোৰ নামটো মানে ঠিক কৰি দিলে মানে মই তাক সুধিলোঁ যে মানে কি চেনেলৰ নাম ৰাখি মই ভাবি পোৱা নাই তো তাই ক'লে যে ফাটাফাটি ব্লগছ বুলি ৰাখি দিয়ে আৰু ময়ো তেনেকৈ ফাটাফাটি ব্লগছ বুলি চেনেলটোৰ নাম ৰাখি দিলোঁ আৰু এনেকৈ ভিডিঅ' বনাই আজি এই চেনেলটোত প্ৰায় 1 বছৰ কাম কৰিলোঁ মানে যোৱাবাৰ দুৰ্গা পূজাৰ সময়তে এই চেনেলটোত খুলিছিলোঁ আৰু আজি দুৰ্গা পূজাৰ পাৰ হৈ গ'ল তো 1 বছৰ হৈ গ'ল আৰু 1 বছৰত ইমান পৰ্যায়লৈ পালোঁ আৰু যিজন দাদাই মানে মোৰ এই চেনেলটোৰ নাম মানে ক'লে সেই দাদাজনৰ নাম হ'ল দীপাংকৰ দাদা আপোনালোকে জানে মই ভিডিঅ' বনাই থাকোঁ তাৰ লগত আমি একেলগে কেতিয়াবা যাওঁ আৰু ক'ৰবাত আৰু একেলগে ভিডিঅ' বনাই থাকোঁ আৰু তেনেকৈ মানে সেই দাদাজনে নামটো দিলে আৰু তেনেকৈ মানে এই চেনেলত এতিয়ালৈকে কাম কৰি আছোঁ আৰু যিটো মোৰ আগৰ চেনেল আছিল যিটো মই প্ৰায় লকডাউনৰ সময়তে খুলিছিলোঁ আৰু সেই চেনেলত এতিয়া প্ৰায় 1 কিবা তেনেকুৱা ছাবস্ক্ৰাইবাৰ আছে তো সেই চেনেলটো আছে এতিয়াও যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে চাব পাৰে মানৱ ব্লগছ বুলি আছে চালে চাব পাৰে আৰু সেই তেতিয়াই যেতিয়া মই ফাৰ্ষ্ট ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলোঁ এইটো মোবাইলেৰে ৰিয়েলমি C11 আৰু এইটো হ'ল সেই লকডাউনৰ সময়তে এই মোবাইলটো লোৱা আৰু এইটো মোবাইলেৰে ফাৰ্ষ্ট ইউটিউব জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ এইটো মোবাইল ৰিয়েলমি C11 আৰু এতিয়া বাৰু এই মোবাইলটো ইউজ কৰি আছোঁ এই মোবাইল মানে থাম্বনেল আৰু কিছু এটা কাম কৰোঁ আৰু এই মোবাইলটোত আৰু এই মোবাইলটো সেই লকডাউনৰ সময়তে এই মোবাইলটো লোৱা হৈছে আৰু মোৰ জীৱনৰ এইটো ফাৰ্ষ্ট স্ক্ৰীণ টাচ মোবাইল হয় তো এইটো বেয়া হ'লেও ৰাখি থ'ম এইটো ভাল হ'লেও ৰাখি থ'ম এইটো মোবাইল এতিয়া আহিছোঁ আজিৰ আচল কথাটোত এই গুগল এডচেন্স কাৰ্ডখন কোনে পঠালে কিয় পঠালে এই গুগল এডচেন্স কাৰ্ডখনৰ লগত কিমান টকা দিলে আৰু লগতে এই গুগল এডচেন্স কাৰ্ডখন কিমান দিনৰ ভিতৰত আহে আৰু আপোনালোকে যদি এই গুগল এডচেন্স কাৰ্ডখন আনিব বিচাৰে তো কিমান সোনকালে কেনেকৈ আনিব পাৰিব আৰু লগতে মোৰ এই কাৰ্ডখন আহোঁতে কিমান দিন লাগিল এতিয়া গোটেইখিনি কথা কৈ আছোঁ আপোনালোকে ভালকৈ শুনি থাকিব এই গুগল এডচেন্স কাৰ্ডখন পঠিয়াই আমেৰিকাৰ পৰা যিসকলে ইউটিউবত ভিডিঅ' বনাই আছে তেওঁলোকে ইয়াৰ কথা ভালকৈ গম পায় যি ইউটিউবৰ কিছুমান ক্ৰাইটেৰিয়া থাকে আৰু লগতে যিসকলে ইউটিউবত ভিডিঅ' বনায় তেওঁলোকৰ যি সপোন ফাৰ্ষ্ট অফ অল 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰা তাৰপিছত 4000 ৱাচ টাইম কমপ্লিট কৰা তাৰপিছত মনিটাইজেশ্যন অন কৰা তাৰপিছত $1 $2 এনেকৈ জমা কৰি যেতিয়া $10 কমপ্লিট হয় তেতিয়া আমেৰিকাৰ পৰাই আপোনাৰ পষ্ট যোগে এই এডচেন্স কাৰ্ডখন পঠিয়ায় আৰু মোৰো ঠিক তেনেদৰে মোৰো $10 কমপ্লিট হৈ গ'ল আৰু ইউটিউবৰ ফালৰ পৰা মানে আমেৰিকাৰ পৰা এই গুগল এডচেন্স কাৰ্ডখন আমাৰ গাঁৱৰ পষ্ট যোগে এই কাৰ্ডখন মোলৈ পঠিয়ালে আৰু এই গুগল এডচেন্স কাৰ্ডখনত বিশেষ একো নাই জাষ্ট 6 ডিজিটৰ এটা পিন থাকে সেই পিনটো মানে আমি ভেৰিফিকেশ্যন কৰিব লাগে আৰু এইটো অফলাইনো কৰিব পাৰে আৰু এইটো অনলাইনো কৰিব পাৰে মই এইটো অফলাইন কৰিছোঁ কাৰণে এই কাৰ্ডখন আহিছে আৰু সেনেকৈ আৰু যিকোনো মানে যেতিয়া আমি এটা ফাৰ্ষ্ট এপ্লিকেশ্যন এটা খোলোঁ যেতিয়া সেই এপ্লিকেশ্যন যেতিয়া আমি ৰেজিষ্টাৰ কৰিব লাগে যেনেকৈ এটা OTP আহে অনলাইনত তো ঠিক তেনেকৈ এইটো এটা OTP হয় তো এইটো মানে সেনেকৈ আৰু তো আপোনালোকে বুজি পাইছে আৰু এতিয়া বাকী গোটেইখিনি কাম কমপ্লিট হৈ গ'ল এতিয়া জাষ্ট ভিডিঅ' বনাই থাকিব লাগে আৰু বাকীখিনি কথা আপোনালোকে বুজি পাইছে আৰু এতিয়া কথা হ'ল এই গুগল এডচেন্স কাৰ্ডখনৰ লগত মোক ইউটিউবৰ ফালৰ পৰা কিমান টকা দিলে চাওক সেইটো যদি মই ক'ব যাওঁ ইউটিউবৰ ফালৰ পৰা 1 টকাও এতিয়ালৈকে দিয়া নাই গুগল এডচেন্স কাৰ্ডখনৰ লগত 1 টকাও নিদিয়ে জাষ্ট এইটো এটা ভেৰিফিকেশ্যনৰ কাৰণে এই OTPটো পঠিয়ায় যিসকলে ইউটিউবত ভিডিঅ' বনায় তেওঁলোকে হয়তো ইয়াৰ বিষয়ে ভালকৈ গমে পায় এতিয়া আপুনি যদি মানে ইউটিউবত ভিডিঅ' বনাই আছে যদি আপোনাৰ চেনেলটো যদি মনিটাইজেশ্যন অন হৈছে যদি আপোনাৰ চেনেলত যদি $10 কমপ্লিট হৈছে যদি আপুনি এতিয়ালৈকে গুগল এডচেন্স কাৰ্ডখন পোৱা নাই তেনেহ'লে কেতিয়া কিমান দিনৰ ভিতৰত আপোনাৰ গুগল এডচেন্স কাৰ্ডখন আহিব আৰু মোৰ এই কাৰ্ডখন আহোঁতে কিমান দিন লাগে এতিয়া সেই কথাখিনি কৈ আছোঁ
যদি আপোনাৰ $10টো কমপ্লিট হৈছে জাষ্ট $10 কমপ্লিট কৰিলে যে গুগল এডচেন্স কাৰ্ডখন আহিব তেনেকুৱা কথা নহয় আপুনি এপ্লাই কৰিব লাগিব তেতিয়াহে আহিব আৰু সেইটো যদি ক'ব যাওঁ কিমান দিনৰ ভিতৰত আহে তো সেইটো প্ৰায় 2 সপ্তাহমানৰ ভিতৰত আহি পাব যদি আপোনালোকে এড্ৰেছটো যদি ভালকৈ দিয়ে এতিয়া এড্ৰেছটো কেনেকৈ দিব সেইটো এতিয়া মই কৈ আছোঁ মানে এইটো লিখি দিছোঁ আৰু য'ত আপোনালোকে এড্ৰেছটো ভালকৈ দিব তলিতো কণ্টেক্ট নম্বৰটো থাকিব তাততো কণ্টেক্ট নম্বৰ দিবই কিন্তু এড্ৰেছত আৰু এটা কণ্টেক্ট নম্বৰ দিব মানে কণ্টেক্ট নম্বৰটো ছেমেই দিবা যাতে মানে কণ্টেক্ট নম্বৰটো থাকিব এড্ৰেছত সেই কণ্টেক্ট নম্বৰটো আকৌ এবাৰ দিবা মানে কণ্টেক্ট নম্বৰটো মানে সেইটো পিন হৈ ওলাই নাহে যিটো আপোনালোকে এড্ৰেছটো দিবা সেইটোহে ওলাই আহিব য'ত থাকিব ভিলেজ ডিষ্ট্ৰিক্ট পিন পোষ্ট অফিচ সেইবিলাক য'ত দিবা সেই তাতে আকৌ এবাৰ কণ্টেক্ট নম্বৰটো দি সেই কণ্টেক্ট নম্বৰটো দিবা তলিত আকৌ সেই কণ্টেক্ট নম্বৰটোৱে দি দিবা মানে তলৰ কণ্টেক্ট নম্বৰটো নাহিব মানে যিটো পিন কৰি আনিব তো এইটো তলৰ কণ্টেক্ট নম্বৰটো নাহে যিটো আপোনালোকে এড্ৰেছত দিবা সেই কণ্টেক্ট নম্বৰটো হৈ আহিব তো মোৰ মানে সেই এড্ৰেছৰ কণ্টেক্ট নম্বৰটো দিয়া হোৱা নাছিল তাৰ কাৰণে মানে গুগল এডচেন্স কাৰ্ডখন আহি পাইছে কিন্তু মোৰ মানে ঘৰটো উলিয়াব পৰা নাই তো তেনেকুৱাকৈ মানে মই নিজে কণ্টেক্ট কৰিলোঁ মই গম পাইছোঁ তো ইমান দিনৰ ভিতৰত যিহেতু আহি পাব তো মই সেই দাদাজনক মানে মই নিজে কণ্টেক্ট কৰিছোঁ তাৰপিছত মই ক'লোঁ যে এনেকুৱা এখন কাৰ্ড আহিবলগীয়া আছে কিবা তেওঁ ক'লে যে নামটো অমুক নেকি তাৰপিছত মই ক'লোঁ হয় তো তেনেকুৱাকৈ তাৰপিছত মই সেই কাৰ্ডখন পাই গ'লোঁ তো আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব আপোনালোকে এড্ৰেছত কণ্টেক্ট নম্বৰটো দিবা তাৰপিছত তলিত আকৌ এবাৰ কণ্টেক্ট নম্বৰটো তো থাকিব সেইটো এবাৰ ফিল কৰি দিবা তো বুজি পাইছে সেইখিনি কথা আপোনালোকে এই কথাখিনি ভালকৈ মনত ৰাখিব মোৰো এই গুগল এডচেন্স কাৰ্ডখন আহি পাওঁতে প্ৰায় 15 দিন লাগি গৈছে মানে মই যেতিয়া এপ্লাই কৰিছিলোঁ এপ্লাই কৰাৰ পিছত 15 দিনমান পিছত এই কাৰ্ডখন আহি পাইছে আৰু মই এই কাৰ্ডখন 16 দিনৰ দিনাখনহে এই কাৰ্ডখন পাইছোঁ তো আপোনালোকে যদি যোনদিনাখনে আহে সেইদিনাখন যদি ল'ব বিচাৰে তো সেই কণ্টেক্ট নম্বৰটো দি দিবা তো সোনকালে পাই যাবা তো আপোনালোকে গোটেইখিনি কথাই গম পালা তো এয়াই আছিল আজিৰ এই ভিডিঅ'টো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ